নমস্কাৰ। নিৰ্ধাৰিত কবিতাৰ শিৰোনাম সৌমাৰ পীঠত এতিয়া এন্ধাৰ। কবি সমীৰ তাঁতী। আবৃত্তি আগবঢ়াইছোঁ গীতালি তামুলীয়ে। সৌমাৰ পীঠত এতিয়া এন্ধাৰ। কুশল সুবৰ্ণ পীঠত এতিয়া সন্ধ্যা। বলকল খোলা খোলা চেতন অৱচেতনৰ ৰুদ্ধ দুৱাৰ। সময় সাগৰত যে উত্তাল জোৱাৰ। আকাশ নিৰ্বাক নিৰুপায় পুৰুষ, মাটি অসহায় নাৰী। সমুখৰ আটাইকেইজনেই যে বৰ্মধাৰী, ধৰ্ম অপহৰণকাৰী। গোপনৰ গোপন সন্ধিত কৰে বন্দী শত জীৱন। বিচাৰিলেও নাপাবা বিচাৰি, ক'ত কিমান স্বপ্নৰ লুণ্ঠন। কুশল ৰত্নপীঠৰ ৰত্নও উধাও। বৰ্ম পিন্ধা তেজ বৰষুণ হ'ব পাৰে ধাৰাসাৰে, ধাৰাসাৰে ভেদিব পাৰে অগ্নিশৰ। কঠিনৰো কঠিন প্ৰহৰ। এতিয়া যে গণনাৰ সময় নাই ভাই। শিল্প ধ্বজা তুলি লোৱা, কোৱা দহনৰ কথা কোৱা, আৰু যে সময় দুনাই নোপোৱা। কুশল কামপীঠত এতিয়া নিদ্ৰা। খন্তে কলে কাম ক্ৰিয়া, কাষতে থোৱা। চোৱা কিদৰে খহি আছে ভেটি, শব্দৰ ভিতৰত বৰ্ণৰ বিচুতি। ৰাখা শোকমুদ্ৰাত ৰাখা যন্ত্ৰ, এতিয়া যে লৌহিত্য সিন্ধু মোৰ ৰক্তাক্ত। ভাই চিহ্নিত হওক শৰীৰ শিলাখণ্ডত, আকৌ এবাৰ ধৈৰ্য। কুশল যোনিমুদ্ৰাৰ সাধনাত বহু আহা। ভৈৰৱক আবাহন কৰা, ভৈৰৱ মোৰ জীৱন কাল বীৰ্য অক্ষয় অব্যৰ্থ। হাতে হাতে অৰ্পণ কৰা শব্দ বজ্ৰ, এতিয়া যে জিৰণিৰ সময় নাই ভাই। যাওঁগৈ বোলা। সৌমাৰ পীঠত উচুপিছে এন্ধাৰ। দুৱাৰ খোলা, চোৱা কেনেকৈ সাতোটা ঘোঁৰাত উঠি আহিছে অগ্নিময় সূৰ্য। আজৰি পাতি লোৱা। ধন্যবাদ।